हेलो दोस्तों আমি পথাৰলৈ আহিছোঁ এয়া বা বেতৰ কি কয় বেতৰ গাছ কাটিবলৈ আহিছোঁ খাবৰ কাৰণে এয়া বেতৰ গাছ কাটি আছে দেখা দে কাটি এয়া কাটি আছে সফা কৰি আছে বেতৰ আগগিটা কোনটো বস্তু খায় এইটো খায় এইটো বেতৰ গাছ কাটিব আহিছোঁ আৰু কাটিব এতিয়া এয়া সফা কৰি আছে বেত গছ এয়া এই বস্তুটো খায় দুডাল হ'ল নে দুডাল হৈছে এতিয়া গাছ এয়া কাটি আছে আমাৰ মুনে কাটি আছে বেতৰ গাছ পুৰা খাম আৰু ন এয়া সফা কৰিছে আজি ফুৰিব আহিছিলোঁ মমাহঁতৰ গাঁৱত আহি পেলাই এতিয়া বেত গছ কাটি আছোঁ গাছ বেত গছৰ গাছ এয়া সফা কৰিছে আৰু গোটেই কাঁইট বেত গছৰ এইফালেও ওলাবগৈ নেকি তেনেকুৱা পাতলা গাছ আগলৈকে ওলাব কাটি আছে হ'বনে হৈ যাব যেন